তো আজি মই আপোনালোকক নাৰিকলৰ লাৰু বনোৱা দেখুৱাম আৰু নাৰিকলটো কাটাৰ পৰা একদম বনোৱালৈকে দেখুৱাম। এয়া নাৰিকলটো মই দা এখনেৰে কাটি আছো। এতিয়া দাখনেৰে নাৰিকলটো এয়া পানীখিনি উলিয়াই দিলো। এতিয়া দাখনেৰে মই নাৰিকলটো দুফাল কৰি লম। এয়া চাই লওক, এয়া হৈ গ'ল। তো এতিয়া মই ৰুকুনাখনেৰে নাৰিকলটো ৰুকি লম। এইখিনি মই এতিয়া ৰুকি আছো আৰু সেইফালে মোৰ লগত গুণগুণ আছে। তাই আচলতে মোক সব কামতে সহায় কৰি দি থাকে। আৰু ৰুকা হৈ গ'ল এতিয়া নাৰিকল। Hey guys, welcome back to my channel. এতিয়া মই বনাই আছো লাৰু আৰু আপোনালোকক মই লাৰু বনাটো ৰেচিপিটো দি আছো আৰু তেতিয়ালে চাই থাকক ভিডিওটো। এয়া নাৰিকলখিনি ৰুকি ললো আৰু এতিয়া মই 1 কাপ চেনি লৈছো এইখিনিত আৰু কেৰাহীটো গেছত বহাই দিছো। তাৰ পিছত নাৰিকলখিনি ইয়াতে দি দিছো। এতিয়া মই চেনিখিনিও লগতে এড কৰিম আৰু জুইটো কমাই দিছো আৰু কম জুইতে ভাজিব লাগিব, নহলে গোটেইখিনি দেই যাব যে। তো এতিয়া মই এইখিনি ভাজি আছো। এয়া আধা ভাজা হৈ গ'ল। এতিয়া মই চাম এইখিনিত পানী এৰিছে, নাৰিকলখিনি এতিয়ালৈকে পানী এৰি আছে। তো আৰু ভাজিব লাগিব। তো নাৰিকলখিনি মই এতিয়া আৰু ভাজি আছো। এয়া চাওক ভাজি আছো যেতিয়ালৈকে শুকান নহয়। এতিয়া অকমান শুকান হ'বলৈ ধৰিছে। তো এইখিনি হৈছে। এতিয়া মই লাৰু কেইটা বনাবলৈ লৈছো। এইফালে গুণগুণে উৎপাত কৰি আছে একদম, তাইও বনাবলৈ। এয়া হৈ গ'ল বনোৱা আৰু এইফালে মই এটা ফটো দি দিছো। এইখিনি মই এটা কন্টেনাৰ এটাত থৈ দিছো নাৰিকলখিনি। তো গাইস মোৰ নাৰিকলৰ লাৰু বনোৱা হৈ গ'ল আৰু এতিয়া বনাম চাহ আৰু চাহ খাম আৰু আপোনালোকক দেখুৱাম। এয়া দেখিছেনে গৰমত একদম ঘামি জামি আৰু আবেলি গলো ফুৰিবলৈ মানে ঘৰৰ সন্মুখতে হয়। ভাইটি মানে দেউৰ এজনৰ তাৰ মানে পাৰ্টি এটা আছিল, সৰু মানে হেৰি হৈছিল তাৰ আজি মেৰেজ হল, কোৰ্ট মেৰেজ হল। তো তাত গৈছিলো, অকমান কিবা এটা ভিডিও কৰিছো আপোনালোকক দেখুৱাম। তেতিয়াহলে চাব ভিডিওটো আৰু যদি ভাল পায় তেতিয়াহলে লাইক এটা কৰি দিব, কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু লগতে নাৰিকলৰ লাৰুটো কেনেকুৱা পালে সেইটোকো কমেন্ট কৰি জনাব। আৰু যেহেতু ঈদৰ সময় হৈছে, ঈদ আহিলে আৰু মাজতে কেইটামান দিন আছে, তো ভাবিলো এইকেইদিন মানে ৰেচিপি কিছুমান দিম, মিঠাইৰ হওক বা যিকোনো আপোনালোকৰ সুবিধা হ'ব বনাবলৈ। তো যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে প্লিজ লাইক এটা কৰি দিব, কমেন্ট কৰি জনাব কেনেকুৱা পালে আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহলে আজিলৈ আহিছো, বাই বাই।